ওয়েলকাম ব্যাক টু মাই চেনেল। মোৰ আন এটা ভিডিঅ'টিলৈ বহুত মানুহে নিজৰ কপাল নিজৰ ভাগ্য সদায় বেয়া কৰি কৈ থাকে। মোৰ কি ভাগ্য বনালে, মোৰ ভগৱানে কি কপাল লিখিলে, মোৰ কেনেকুৱা দিন, সকলোৱে কৈ থাকে। বেলেগতো কয় সিয়াৰ ইমান ভাল, মোৰহে কিয় বেয়া। এনেকে এটা মানুহে পাহাৰৰ ওপৰত এডাল গছৰ তলত বহি কিনে ভাবি আছিলে যে মোৰ ভগৱানে মোৰ কপালখন কিয় এনেকুৱাকে বনালে, মোৰ কিয় ইমান দুখ। সেই সময়তে দেখা পালে যে এটা ঈগল চৰাই কাষৰ গছ এডালতে পৰিছিলে আহি কিনে আৰু নিজৰ ভৰি দুখনেৰে এটা চিকাৰ লৈ আহিছিলে আৰু বহুত আৰামেৰে খাই আছিলে। তাকে দেখি মানুহজনে ভাবিলে যে মোতকেতো এই ঈগলৰ লাইফটোৱে ভাল, জীৱনটোৱে ভাল, কি সুখত থাকে, না কিবা টেনচন নে কিবা দুখ। আৰামত উৰি আহিল, ক'ৰবাৰ পৰা চিকাৰ লৈ আহিল, এতিয়া ধুনীয়াকৈ খাই আছে আৰু এতিয়া শুই যাব, না কিবা পাবলৈ কিবা তাৰ ইচ্ছা নে কিবা হেৰুৱাৰ দুখ। এনেকে ভাবি সি থিয় হৈ জোৰকৈ 3বাৰ মান চিঞৰি ক'লে যে মই ঈগল হোৱাই ভাল, মই মানুহ হৈ বিৰাট ডাঙৰ ভুল কাম কৰিলো, হে ভগৱান মোক যাতে ঈগল বনাই দিয়া, মোক যাতে ঈগল বনাই দিয়া। এনেকৈ 3বাৰ মান কোৱাৰ পিছত হঠাৎ আকাশৰ পিনে এটা ঢেৰেকনি চাউণ্ড উঠিল আৰু তাৰ পৰা ভগৱানে মাত দিলে যে তুমি যে ইমান কৈ আছা, তুমি যে মোক দোষ দি আছা যে তোমাক মই মানুহ বনাই দোষ কৰিছো, ঈগল বনাব লাগে, যে তুমি সঁচানে, তুমি সেনেকুৱাকৈয়ে ভাবা? তেতিয়া মানুহজনে ক'লে, হয় ভগৱান, মই এই জীৱনটোৰ, এই মানুহৰ জীৱনটোৰ প্ৰতি মই একেবাৰে অসন্তুষ্টি, মোক নালাগে এনেকুৱা জীৱন। এই ঈগলৰ নিচিনাই ভাল, উৰি থাকিম, খাই থাকিম, য'তে পাই তাতে থাকিম, গতিকে মোক ঈগল বনাই দিয়ক। তেতিয়া ভগৱানে ক'লে, চোৱা আৰু এবাৰ ভাবি চোৱা, মই তোমাক এতিয়াই ঈগল বনাই দিব পাৰোঁ, কিন্তু পিছত যদি কেতিয়াবা দুখ পোৱা না, তুমি যদি মানুহ হ'ব খোজা, তোমাক কিন্তু আৰু মই মানুহ বনাই দিব নোৱাৰিম। তেতিয়া মানুহজনে ক'লে, নালাগে আৰু মোক মানুহ জীৱন নালাগে, মোক মুঠৰ ওপৰত ঈগল বনাই দিয়ক আৰু মোক এতিয়াই বনাই দিয়ক। তেতিয়া ভগৱানে ক'লে, ঠিক আছে মূৰ্খ মানুহ, ইমান ধুনীয়া এটা জীৱন দিছিলোঁ, ইমান ধুনীয়া এটা তোমাক বনাই কিনে পঠাইছিলোঁ, তুমি যদি তাতে সন্তুষ্ট নহয়, তুমি যদি ভাবা ঈগল হোৱাটোৱে চবতকৈ ভাল, তুমি ঈগল হৈয়ে থাকা আৰু তুমি যেনেকে পাৰা সেনেকে থাকা বুলি কৈ কিনে মানুহজনক ঈগল বনাই দিলে আৰু ভগৱান গুচি গ'ল। ঈগল যেতিয়া হ'ল তাৰপিছতো সি ধুনীয়াকৈ আকাশৰ ওপৰত উৰিব ধৰিলে, একদম ফ্ৰীভাৱে উৰিলে। সি নিজকে ভাবিলে যে এতিয়া মই একদম ফ্ৰী, মোৰ কোনো ধৰণৰ দুখ টেনচন একো নাই, মই জাষ্ট এতিয়া উৰিম, ভালকৈ থাকিম, পুলত চিকাৰ চাম, ধৰিম, খাম আৰু এনেকৈয়ে চলিম, কি সুখত জীৱন এইটো, বাহ। এনেকৈ ভাবি সি ওপৰত উৰিব ধৰিলে, কাৰণ ঈগলেতো বহুত ওপৰলৈকে যায় আৰু ওপৰলৈকে যাব ধৰিলে, এনেকে উৰি ধৰিলে। তাৰপিছত সন্ধিয়া যেতিয়া হ'ল, সি ভাবিলে মইতো এটা নিজৰ থকা জেগা এটা কৰিব লাগিব, গতিকে কি কৰিলে, কাষৰে পৰা গছৰ ঠানি হওক বা পাত হওক সেনেকেৰে এটা বাঁহ সাজিলে তাৰ কাৰণে আৰু ধুনীয়াকৈ ৰাতিটো থাকিব ধৰিলে। ৰাতিটো সেই বাঁহটোতে থকাৰ পিছত ৰাতিপুৱা যেতিয়া উঠিলে ঈগলে, সি ভাবিলে যে মোকতো এতিয়া ভোক লাগিব আৰু এতিয়া মই কিবা খাব লাগিব, গতিকে মই এতিয়া উৰি থাকিম আৰু তলত যিয়ে কি চিকাৰ নাপাওঁ কিয় সেয়ে খাম। তাৰপিছত সি উৰি থাকিলে, ওপৰৰ পিনে গোটেই জংঘল ঘূৰিলে, একো এটা পোৱা নাছিলে খাদ্য। বিচাৰি একো নাপালে। তাৰ ভাগৰ লাগি কিনে সি এডাল গছত আহি কিনে জিৰালে। যোনডাল গছত ৰৈছিলে জিৰাবলৈ, তাত দেখা পালে যে এটা চৰাই বাঁহটোত আছিলে, কিন্তু সি উৰিব পৰা নাছিলে, সি কিছুমান জখম পাইছিলে। গতিকে সি কি কৰিলে, জখম হোৱা চৰাইটোকে থাপকৈ ধৰি নি কিনে ধুনীয়াকৈ সি বাঁহত লৈ গ'ল, নিজৰ বাঁহত যেতিয়া লৈ গ'ল তাক ধুনীয়াকৈ খালে। চৰাইটো খোৱাৰ পিছত সি ভাবিলে, আজি বাৰু যেনে তেনে জখম হোৱা চৰাইটো খাই কিনে মই পেটটো ভৰিলোঁ, কিন্তু সিমানখিনিও ভোক মোৰ এতিয়ালৈকে শেষ হোৱা নাই। কাইলৈ ধুনীয়াকৈ কিন্তু এটা চিকাৰ মই খাবই লাগিব, নহ'লে মোৰ ভোক লাগি থাকিব। এনেকে টোপনি মৰাৰ পিছত ৰাতি পোহৰ হ'ল। পোহৰ হোৱাৰ লগে লগে সি উৰিব ধৰিলে, নিজৰ চিকাৰ বিচাৰিব ধৰিলে। চিকাৰ বিচাৰি ক'তো পোৱা নাই, এনেকৈ যায় গধূলি হৈ গ'ল। গধূলি হৈ কিনে সেইডাল গছলৈকে আহিল, কালি য'ত চৰাইটো পাইছিলে তাতে আৰু জিৰণি ল'ব আহিলে আৰু ভাবিলে, আজিও যদি মই কোনোবা এটা জখম হোৱা চৰাই পালো হয়, কিবাকে সেইটো খাই কিনে ৰাতিটো থাকিব পাৰিলো হয়। কিন্তু সদায় জানো সেইটো পোৱাটো সম্ভৱ? এদিন বাৰু কিবা কৰি তাৰ কপাল ভাল আছিলে পালে, কিন্তু সদায়তো এনেকুৱা নহয়। গতিকে সি সেইদিনা একোৱে নাপালে, জখম হোৱা চৰাইও ক'তো নাপালে। তাৰপিছত সি লুকনে ফুকনে গিয়ে ৰাতিটো থাকিব লগা হ'ল সেনেকৈয়ে পৰি কিনে। এনেকৈ সি 2-3 দিন পাৰ কৰিলে একো নোখোৱাকৈ। এতিয়া সি অলপ বহুত দুৰ্বল হৈ যাব ধৰিলে আৰু সেনেকে ৰাতি বাঁহটোতে শুব ধৰিলে। কি হ'ল, সেইদিনা ইমান বতাহ ধুমুহা আহিল, ইমানে বতাহ আহিল, সেই গছৰ তলতো যিটো সি বাঁহ সাজিছিলে, বাঁহটো ভাঙি চিঙি বিচ্ছিন্ন হৈ গ'ল, বাঁহ ক'ৰবাত লৈ গ'ল আৰু তাক বতাহে ক'ৰবাত পেলাই দিলে। বতাহে তাক ইমানে জোৰত উৰুৱাই নিছিলে যে সি বেলেগ এডাল গছৰ তলত পৰি কিনে তাৰ ভৰিখন অলপ দুখ পালে মানে সি ভালকৈ এতিয়া অলপকৈ খোজ কাঢ়িব নোৱাৰা হ'ল। তো ইফালে বতাহ বৰষুণ, সি কি কৰিলে, কিবা কৰি অলপ খোজ কাঢ়ি কিনে বেলেগ এডাল গছৰ তলত লুকাই কিনে কিবা যেনে তেনি ৰাতিটো পাৰ কৰালে।
ৰাতিটো এনেকৈ থাকি যেতিয়া পোহৰ হ'ল ইফালে সি ভোকত একেবাৰে দুৰ্বল হৈছে আকৌ উৰি গ'ল উৰি যাই কিনে সি চিকাৰ বিচাৰিব ধৰিলে কিন্তু আপোনালোকে জানে যে ইগলে প্ৰথমতে নিজৰ পাঞ্জাখন ইমানে শক্তিশালী ভৰি দুখনেৰে থাপ কৰি ধৰে আৰু সেনেকৈ খায় কিন্তু সিয়াৰতো ভৰিখন পাঞ্জাখন এতিয়া দুখ পালে তো সি কিবা কৰি এনেকৈ যাই থাকিব ধৰিলে কিন্তু বেছি উৰিব নোৱাৰিলে ভাগৰ লাগিলে এডাল গছত তাত জিৰাব ধৰিলে সেই গছডালতে বহুত কেইটা কাউৰী আছিলে সেই কাউৰীটো দেখা পালে যে তাত ভৰিখনত দুখ পাইছে আৰু সি জখম হৈ আছে কি কৰিলে গোটেইকেইটা কাউৰী আহি কিনে তাক অশান্তি দিব ধৰিলে কিন্তু ইগলেও একো কৰিব পৰা নাছিল কাৰণ ইমান তাত শক্তি নাছিলে তাৰপিছত সি কি কৰিলে ওপৰত উৰিব ধৰিলে আৰু কাউৰীকেইটাও পিছে পিছে তাক উৰিব ধৰিলে আৰু ওপৰতে অশান্তি দিব ধৰিলে কিন্তু ইগলেতো বহুত ওপৰলৈকে যাব পাৰে তো সি বহুত ওপৰলৈকে গ'ল কিবা কৰি কিন্তু কাউৰীটো ইমান নোৱাৰে তো কি কৰিলে কাউৰী তলত গুচি আহিল গুচি অহাৰ পিছত ইগল ওপৰত গ'ল কিবা কৰি কিন্তু বেছি টাইম উৰিবও নোৱাৰিলে কাৰণ ইফালে ভোক লাগি আছে আৰু তলত নামি আহিল নামি আহি কিনে এতিয়া বেলেগ এটা জাগাত গ'ল তেতিয়া ইগলে ভাবিলে মই ইমান শক্তিশালী চৰাই মোতকৈও দুৰ্বলেও মোক আক্ৰমণ কৰিব সুযোগ পালে আৰু সেইটোৱে হয় যিমান শক্তিশালী হ'ব তোমাৰ যদি দুৰ্বলতা এটা থাকিব সকলোৱে তোমাক আক্ৰমণ কৰিব যাবই সি আকৌ হাৰ মনা নাছিলে আকৌ গ'ল উৰি উৰি চিকাৰৰ কাৰণে খোৱা বস্তুৰ কাৰণে যাই কিনে সি মানুহৰ বস্তিত যাই পালে মানুহৰ বস্তিত যেতিয়া যাই পালে সি দেখা পালে যে এটা ল'ৰা সি খেলি থাকোঁতে ভৰিত দুখ পালে দুখ পাওঁতে তাৰ মাক দৌৰি আহি কিনে যিখিনি জেগাত দুখ পালে ভৰিত সেইখিনিত বহুত বস্তু কিবা কিবি লগাই দিলে তাৰে পিছত হালধি হওক এনেকুৱাকৈ লগাই দিয়াৰ পিছত সি আৰু সুস্থ হৈ গ'ল আকৌ খেলিব ধৰিলে তেতিয়া ইগলটোৱে এইবিলাক ভাবি কিনে আগৰ কথা ভাবিলে যে মই যেতিয়া মানুহ আছিলোঁ বা যেতিয়া হৈ আছিলোঁ তেতিয়া মই কিবা এটা হ'লে মই কিছুমানক কৈ কিনে মই নিজৰ বস্তুখিনি ঠিক কৰিব পাৰিছিলোঁ কিন্তু এতিয়াতো মই বেজুবান এটা পক্ষী হয় মই কাকো ক'ব নোৱাৰোঁ মই নিজৰ যিমান দুখ হ'লেও মই কাকো ক'ব নোৱাৰোঁ যে কোনোবা আহি কিনে মোক ভৰিখনত ঘাঁহখিনিত কিবা লগাই দিয়া যে মোৰ ভৰিখন ভাল হৈ যাব আগৰ জীৱনটো সঁচাকৈয়ে ভাল আছিলে আৰু ভগৱানে ঠিকেই কৈছিল যে মই আজি এনেকুৱা জেগাত পৰিলোঁ যে মই নিজে অনুভৱ কৰিছোঁ যে অকল উৰি থকাটোৱে নহয় সুখৰ আজি যদি মই কিবা এটা এনেকৈ আছোঁ মই কাক ক'ম কি কৰিম কোনোবাতো লাগেই লগত এনেকৈ ইগলটোৱে আৰু 1-2 দিন থকাৰ পিছত সি আৰু নিজৰ প্ৰাণ দিব লগা হ'ল কাৰণ তাৰ আৰু শক্তি নাই গতিকে সি 2 দিনমান পিছত তাত মৰি থাকিল ইগলটোতো মৰি গ'ল কিন্তু আমাৰ এটা বহুত ডাঙৰ শিক্ষা দি গ'ল যে আমাক ভগৱানে যিটো বনাইছে যিটোত আছোঁ সেইটোতে সন্তুষ্ট হোৱাৰ কাৰণে ভাবিব লাগে ঠিক আছে দুখ আছে চবৰে প্ৰব্লেম থাকে কিবা কিবি থাকে কিন্তু সদায় নাথাকে নিজৰ মেহনত কৰিব লাগিব নিজে কষ্ট কৰিব লাগিব এদিন ঠিক হ'বই আমি বেলেগৰ তুলনা নিজে বহুত লওঁ তাৰ এনেকুৱা সিয়াৰ এনেকুৱা আৰে বাদ দিয়া না কোন কেনেকুৱা নিজে যেনেকৈ পাইছে আমি সেনেকৈ থাকোঁ কষ্ট কৰোঁ নিজক বদলাওঁ আজি মানুহটো যদি ইগল নহৈ কিনে মানুহ হৈয়ে থাকিলে হয় হয়তো ইমান দিনে সি সুখত হৈ কিনে নিজৰ সুখ পালে হয় কিন্তু সি বেলেগৰ বস্তুটোৱে বিচাৰিলে দেখি কিনে তো আমিও সেনেকুৱা ভুল বহুত কৰোঁ গতিকে আমি সকলোৱে যেন বেলেগক একো কপি নকৰোঁ যোন যেনেকৈ আছে থাকক আমি কেৱল নিজৰ মতে চলোঁ আৰু ভালকৈ চলোঁ আমাৰো দিন ভাল হ'ব গতিকে আশা কৰোঁ আপোনালোকে কাহিনীটো ভাল পাইছে ভিডিঅ'টো ভাল পাইছে যদি পাইছে লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব হৈ থাকিলে মোৰো ভিডিঅ' বনাবলৈ ভাল লাগে ঠিক আছে এতিয়া আহিছোঁ লগ পাম নেক্সট ভিডিঅ'ত